তেখেতসকলক বহুত বহুত শুভেচ্ছা দিছোঁ। গণতন্ত্ৰত ৰাইজে ৰজা, গতিকে ৰাইজ যদি তেওঁলোকৰ পক্ষত আছে গতিকে তেওঁলোকে জিকিবই, তাত কোনো সন্দেহ নাই। কিন্তু ৰাইজৰ মনটো তেওঁলোকে হয়তো বুজি পোৱা নাই, ৰাইজৰ মন কোনফালে আছে। গতিকে ৰাইজৰ মন প্ৰথম বুজি চাবলৈ অনুৰোধ জনাইছোঁ প্ৰথমতে। আৰু ছাৰ কৈছে EPPL বহি আছে, বিজেপি তেলেহে EPPL চলি আছে। হা, EPPL ট্ৰেক্টৰ বহি আছে, বিজেপি তেলেহে বোলে EPPL চলি আছে, ট্ৰেক্টৰ চলি আছে, কি ক'ব ছাৰ? এইবিলাক কৈ থাকিব আৰু। আমি মিত্ৰ দল, আমি সমানেই ৰেছপনচিবল, সমানেই আমি একেলগে কাম কৰি আছোঁ। গতিকে BPFৰ 17 বছৰৰ কাৰ্যকাল আৰু তাৰ আগত 55 বছৰ কংগ্ৰেছ, বুজা নাই? গতিকে এইবিলাক গোটেই কথা ৰাইজে চব দেখিছে, শুনিছে, আৰু 10 বছৰ মোদী ডাঙৰীয়াৰ শাসনো দেখিছে। গতিকে 10 বছৰীয়া শাসনত কিখিনি মানুহে বিচাৰিছিল, কিখিনি পালে, এই কথাখিনি গোটেই সন্মুখত আছে। গতিকে তুলনাত এতিয়াই হ'ব 55 বছৰ ভাৰ্চেছ 10 বছৰ হ'ব। কংগ্ৰেছৰ 55 বছৰ, 10 বছৰ বিজেপিৰ। এইফালে 17 বছৰ BPFৰ, 3 বছৰ EPPL বিজেপিৰ। 17 বছৰ কি কৰি থৈ গ'ল আৰু 3 বছৰত কি কৰিলে, তাৰ তুলনা হ'ব। ছাৰ আৰু আছে, আপুনি জয়ী হ'লে এই পিছফালে কলিতা জনগোষ্ঠীক আপুনি কি প্ৰতিশ্ৰুতি দিব? কলিতাসকল অসমৰ এটা প্ৰাচীন জনগোষ্ঠী। গতিকে অন্য জনগোষ্ঠী যিধৰণে সা সুবিধা পাইছে, তেনেধৰণে কলিতাসকলো আগন্তুক দিনত সেই সা সুবিধা পোৱাৰ বাবে মই মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।